আজি কঁঠালৰ পিঠা বনাবলৈ লৈছোঁ। এয়া গুটিখিনি উলিয়াই লৈ ফুটখিনি এনেকৈ চালনীত চাকি উলিয়াই ল'ম। এয়া ৰসখিনি ওলাইছে। এতিয়া মই ইয়াতে দিম চেনি, আন্দাজমতে দি ল'ব আপোনালোকে। মই মোৰ নিজৰ আন্দাজত লৈ লৈছোঁ। এয়া বেকিং চ'ডা অকণমান দিছোঁ, এয়া ময়দা দিছোঁ, পানী অলপ দি দিছোঁ। মই চেনিখিনি এনেকৈ মিলাই লৈছোঁ আৰু আপোনালোকে যদি ভাবে মিক্সিত চেনিখিনি মাৰি লওঁ তেনেকৈও বনাব পাৰিব। এতিয়া ইয়াতে মই কঁঠালৰ ৰসখিনি ঢালি দিছোঁ। পুৰা ধুনীয়াকৈ মিলাই ল'ব লাগিব। ময়দাটো অকণমান কম হোৱাৰ কাৰণে আৰু অলপ ময়দা দি আকৌ গুলি লৈছোঁ। ইয়াতে দুটামান ইলাচিও দি দিছোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ গেছত। ইয়াৰ ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হৈছেনে চাই ল'লোঁ। কঁঠালৰ দিন যিহেতু আপোনালোকে এনেকৈ কঁঠালৰ পিঠা বনাই খাই চাব পাৰে। এয়া চাওকচোন এনেকৈ ফুলি ফুলি উঠিছে আৰু ইমানেই কোমল নহয়, খাবলৈও আপোনালোকে ভাল পাব। আপোনালোকে পিঠাখিনি বনাই কেইবাদিনো ফ্ৰিজত থৈও খাব পাৰিব। বিৰাট সোৱাদ হয়, খাই চাবচোন আপোনালোকে। এয়া চাওকচোন কোমল হৈছে কেনেকুৱা।